ককিলাবাৰী সমষ্টিৰ উপনিৰ্বাচনৰ কাৰণে আমাৰ নিৰ্বাচনী কাৰ্যসূচীসমূহ আৰম্ভ হৈছে। আজি আমি তিনিওটা দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ এক সাংগঠনিক সভা আমি কৰিছিলোঁ ইয়াতে। আৰু এই তৃণমূল পৰ্যায়ৰ UPPL, BJP আৰু GSP তিনিওটা দলৰে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগত আমি আলোচনা কৰিছোঁ যে আগন্তুক দিনত আমাৰ সাংগঠনিক কাম কেনেকৈ হ'ব, ৰাজনৈতিকভাৱে আমি কি সভা কৰিম, কেনেকৈ কৰিম। ইয়াত আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়াকে প্ৰমুখ কৰি সকলো আমি উপস্থিত আছিলোঁ। আৰু আমি পৰিকল্পনা কৰিছোঁ যে এইবাৰ UPPL দলৰ প্ৰাৰ্থী মণ্টু বড়োক আমি কিমান বেছি ভোটত বিজয়ী কৰিব পাৰোঁ। বিজয় আমাৰ সুনিশ্চিত, তাত চিন্তা কৰিবলগীয়া নাই। মাত্ৰ আমাৰ লক্ষ্যটো হ'ল যে কিমান বেছি ভোটেৰে আমি বিজয়ী হ'ম, তাৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ। চাওক, আমাৰ আটাইতকৈ ডাঙৰ ইছ্যুটো হ'ল যে উন্নয়ন। এই অঞ্চলৰ উন্নয়নটো আমাৰ লক্ষ্য। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু BTRত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এক উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে। এই যাত্ৰা আৰু অধিক খৰতকীয়া হওক। বিশেষকৈ এই অঞ্চলৰ যিসমূহ সমস্যা আছে, বান সমস্যা, গৰাখহনীয়াৰ সমস্যা, উল্টাখাণ্ডাৰ সমস্যা, এই কথাবিলাক কেনেকৈ সমাধান কৰিব পাৰি, এইবিলাক আমাৰ লক্ষ্য থাকিব। তাৰ লগে লগে ইয়াত থকা ককিলাবাৰী ফাৰ্মখনৰ উন্নয়ন, এখন ITI স্থাপনকে আদি কৰি বহুখিনি পৰিকল্পনাই আমি কামবিলাক আগবঢ়াই লৈ গৈছোঁ। এই কামবিলাকৰ গতি যাতে আৰু অধিক তীব্ৰতৰ হয়, তাৰ কাৰণে আমি ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। চাওক, এই কথাবিলাকতো সকলো ঠাইতে বিভিন্ন সৰু বৰ আলোচনা থাকে, কিন্তু তাৰ পৰিসমাপ্তিৰ কাৰণে আমাৰ চৰকাৰে যিবিলাক ব্যৱস্থা লৈছে অহা জুন, জুলাই আৰু আগষ্ট মাহত, এই 3 মাহত আমি কিছুমান নতুন ব্যৱস্থা ল'ম। আৰু আপোনালোকে দেখিব ভেৰিফিকেশ্যনৰ পৰা আদি কৰি নতুন নাম অন্তৰ্ভুক্তিলৈকে বহুখিনি নতুন প্ৰচেছ হ'ব, যি প্ৰচেছত এই কথাবিলাকৰ সমস্যাবিলাক সমাধান কৰিব পৰা যাব।